ৰচোন ভণ্টি, এনে কান্দি নাথাকিবি তই। ঐ মই কি কৰোঁ, মোৰ ল'ৰাটো কোনে লৈ গ'ল বাইদেউ, মই তাক এতিয়া ক'ত বিচাৰি পাম। কেলে চিন্তা কৰিছো? আছে নহয় পুলিচৰ সহায় ল'ম আকৌ নহ'লে। মোৰ সকলো শেষ হৈ গ'ল, ল'ৰাটো কোনে লৈ গ'ল, মোৰ বুকুখন উদং কৰি লৈ গ'ল বাইদেউ, মই এতিয়া কি কৰিম, কাৰ মুখ চাই জীয়াই থাকিম। চা ভণ্টি, তই অকণমান ষ্ট্ৰং হ, তেতিয়াহে। মাকজনী যদি ইমান দুৰ্বল হয় কেনেকে হ'ব কচোন বাৰু। মইহে জানিছো বাইদেউ, কেনেকুৱা লাগিছে মোৰ, কেনেকুৱা কৰিছে সি। এতিয়া বাৰু ক'ত ঘূৰি ফুৰিছে, সি চাগে চবকে বিচাৰি ফুৰিছে, গোটেইখন বিচাৰি পোৱা নাই, তাৰ চাগে কেনেকুৱা লাগিছে। ল'ৰাটো দেখিবলেহে কিমান অকণমানি, ল'ৰাটোৱে বাৰু ভয় নকৰিব নি। বুজিছো ভণ্টি, প্ৰথমতে তই কন্দাটো বন্ধ কৰচোন, ষ্ট্ৰং হচোন তই। মই কিন্তু সুদাই নেৰিম কাকো। চাই থাক, মই বগীটিকো সুদাই নেৰিম, পুলিচত দিহে এৰিম। তই পাগল হৈছে নেকি ভণ্টি? পাগল হৈছো, মোক ল'ৰাটোক লাগে সিমানেই কথা। তাই আকৌ কি কৰিলে? তাইৰ লগত গৈছিলেহে, সি অঘাইতং ল'ৰা নহয় জানো? ক'বালৈ গ'লগে পটককেনে? ক'বালৈ গ'লগে হা? ক'বালৈ গ'লগে? এতিয়া ক'ত মোৰ ল'ৰাটো ক'বালৈ গ'লগে? মোক বিচাৰিছে তাই, মোক উলিয়াই দিব লাগিব সিমানেই কথা। ভণ্টি ৰচোন, ব'ল অকণমান আগলৈ ব'ল, চাই লওঁগে ব'লচোন, তাৰপিছত আমি থানালৈ যাম। কিমান যাম আৰু, মোৰ ল'ৰাটো কোনোবাই লৈ গ'ল। চব বগীটিৰ কাৰণে হ'ল। ব'ল এতিয়া, তই কান্দি নাথাক। টুনটুন ক'ত আছনো? মোক কিয় এনেকুৱা কৰি ৰাখিছ? মোলে জানো মনত পৰা নাই? গুচি আছোন। জিভা পিনে কিবা পৰি গৈছে আৰু, ইমান ধুনীয়া গোন্ধ ওলাইছে। ব্ৰ হৈছে নে? মোৰ একেবাৰে নাকত গোন্ধ লাগিয়ে গৈছে, জিভা পিনে ইমান পৰিছে নহয়, বৰ মন গৈছে দেই মোৰ খাবলৈ। ব্ৰ জলদি লে না। ভাইটি, তই ৰচোন অকণমান, ৰবি অকণমান, আমাৰ সেই বস্তু আহিছেতো, সেইকাৰণে তই বেছি উৎপাত নকৰিবি কিন্তু দেই। তোক মই খাবলৈ দিম, তোৰ মন গৈছে কাৰণে মনটোক লৈ আনিলো আৰু, তই বস্তুকে যিটি নকবি হা। আই, তোমাৰ বছ আছে নেকি? কিবা গুণ্ডা পাৰ্টিতে বছ থাকে। এই চুপ, বছে শুনিলে তোক ধৰি থব, গম পাইছ? তোক কম ৰ। বৰ একেবাৰে চিক্ৰেট কথা যেন পাইছো দেই, মোক ক'ব পাৰা বিন্দাছ, মই আকৌ এইবোৰ কথা উলিয়াই নুফুৰো নহয়, গম পাইছ নে? কম ৰ, মাংসটো নমাই থৈ আহো, তই ৰবি অকণমান। যোৱা, অকে, মই ৰৈ আছো ন। ইমান ধুনীয়া গোন্ধ, ৰ'ব যে আৰু নোৱাৰি দেই। কি হ'ল? কি গাই আছ তই অকলে? নাই ব্ৰ, টুকুন দে ন। টুকুন দে, দে না টুকুনটা, মাংস টুকুন দে ন, তো ভাত টুকুনটা। টুকুন দে, দে না টুকুনটা, ভাত টুকুন দে ন, তো মাংস টুকুনটা দে ন, তো ভাত টুকুনটা। ভোক লাগিছে বে ব্ৰ। বাহ, বহুত ধুনীয়া গাইছ দেই লিটিল ব্ৰ, বহুত মজা গাইছ কিন্তু, মোৰ মনটো ভাল লগাই দিলি তই। এতিয়া মই ভাল লগাই দিলেতো, মোক দিয়া আৰু। ৰ, মই দিছো ৰ। ঐ, মাংসটো হ'ল নে? ৰেডি ব্ৰ। আও, তই মোক ব্ৰ বুলি কৈছ? মই তোৰ কোন হয়, বছ হয় নে? মুখত ওলাই গ'ল, হেৰি বছ হৈ গ'ল। নহয় বছ, আমাৰ মানে ব্ৰয়ে মোক ব্ৰ কৰি আছিলেতো, সেইকাৰণে মানে ওলাই গ'ল আৰু ঘপককেনে। আপুনি মানে বছ দেখাত বৰ তেনেকুৱা লাগিছে। গুচিয়াই নাক ভাঙি দিম, গম পাইছনে? ঐ চাল চিগা, এইটো বাচ্চাকৰ উঠাই দিলি, এইবাৰ বাচ্চা উঠোৱা কামতো লাগি গলি নেকি? মানে তই মানে গমেই নাপাৱ? বুজিছা চাল চিগা, মই গৈছিলো নহয় তেলাল হাঁহৰ মালিকৰ ঘৰলে, গমেই নাই পোৱা সিহঁতি একো। কৈছে আৰু নটো বোলে ভাবিছিলো তেলাল হাঁহ আৰু কোমোৰাই খাম, নিলে নহয় বাপেকে চোৰে হাঁহটোকে নি। আই
ভবা কথা ভবাতে গ'ল আৰু বোলে খাম আকৌ এতিয়া কোনে আমি বছ মই যেতিয়া মাংসটো ৰান্ধি আছিলোতো তেতিয়া একদম তেল বক 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 কৰিছে ইমান মজা হা হে ভগৱান তাৰ মানে আমাৰ জেঠুহঁতৰ হাঁহটো ইহঁতি চুৰ কৰিলে ঐ তই মুখ মেলি কি ভাবি আছ নাই বছ একো ভাবা নাই ভাবিছো মাংসটো খাবলৈ বিৰাট ভাল হ'ব বুলি ৰচোন চাল চিগা এতিয়া পিছে কোনে তোক অৰ্ডাৰটো দিলে এই বাচ্চাটো অপহৰণ কৰিবলৈ নতুন অৰ্ডাৰ পাই গলি হপায় নাই বছ ই মোৰ লগত মাংসটো খাবলৈহে গুচি আহিলে দোকানতে লগ পাই গ'ল অ' গড ইহঁতি মানে গুণ্ডা পাৰ্টি কি তই বাটৰ ল'ৰা উঠাই আনিছ অ' আচ্ছা অ' চিট চপ হিচ কি হ'ল বছ জধা মূৰ্খৰ হচ চালচিগা হেৰো এইটো সেই হাঁহৰ মালিকৰ ঘৰৰ ল'ৰা হয় হেৰাইছে বুলি গোটেইখনে বিচাৰি ফুৰিছে তই কি কাম কৰিলি এতিয়া গোটেই আমাৰ গ্ৰুপটোৰ কথা গম পাই যাব একদম জধা মূৰ্খ হে ভগৱান বছ মোক মাফ কৰি দিব মোৰ ভুল হৈ গ'ল বাচ্চাটোৱে বৰ মাংসৰ কাৰণে টাকালি পাৰি আছিলে সেইটো কাৰণে মই তাক লৈ আনিলো মোক মাফ কৰি দিব বছ মোৰ ভুল হৈ গ'ল হে ভগৱান মই কি কৰো এতিয়া ইহঁতৰ পৰা কেনেকে বাচিম বাৰু মোক গম পাই গ'ল ইহঁতি হে ভগৱান মাহঁত কেনেবাকে অহা হ'লে শুন ইয়াক এচুকত বান্ধি থ'ব লাগিব মুখ চুখ বন্ধ কৰি ঐ ল'ৰা তোক ইয়াৰ পৰা যাবলৈ দিয়া নহ'ব তই আমাৰ বিপদ কৰিবি সেইটো কাৰণে তোক বান্ধি থোৱা হ'ব মোক নাবান্ধিব প্লিজ মই কাকো একো নকওঁ মই কি কৰিলোনো মোক একো নকৰিব মই কাকো একো নকওঁ মোৰ বহুত ভয় লাগিছে মই আলহী ল'ৰাহে মোক একো নকৰিব চুপ একদম চুপ থাক তই মোক যাবলৈ দিয়া না মই কাকো একো নকওঁ বুলি তোমালোকক প্ৰমিছ কৰিছোতো এই চালচিগা বল ইয়াক অলপ কথা বেছি হৈছে ভিতৰলৈ লৈ বল ইয়াক বন্ধুসকল মনটো খুব বেয়া লাগিছে বুজিছে টুনটুনক আমি বিচাৰি পোৱাই নাই নহয় যি দেখিছো পুলিচৰ সহায় ল'বই লাগিব ভণ্টিজনীলেহে বেয়া লাগিছে তাই চাওকচোন কেনেকৈ ভাগি পৰিছে টুনটুনক বাৰু আমি বিচাৰি পামনে জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব কিন্তু তেতিয়াহে মই আকৌ নতুন খণ্ড দিলে আপোনালোকে সৰ্বপ্ৰথমে চাবলৈ পাব আৰু যদি অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে বহুত বহুত ধন্যবাদ ভিডিঅ'টো ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব